নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পল্লৱী পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া মই যাব ওলাইছোঁ বৰ্তাহঁতৰ ঘৰত, কাৰণ আজি আছে বৰ্তাৰ তিলানী। তিলানী দিনাখনো আমাৰ ফালে কেনেদৰে নিয়ম কৰে তাকে আপোনাক অলপ ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। সেয়া মই গৈ পোৱালে মানে ৰাইজ আহিলে, ৰাইজৰ কাম কৰিয়ে আছে, সকলো তাতে বহি আছে। মই গৈ বোলো তাতে অলপ টাইম বহি লওঁ, কিন্তু তেনেকুৱাতে আকৌ সেৱা কৰিবলৈ মাতিলেই নহয়। পৰিয়ালৰ সকলোৱে মিলি আমি আকৌ সেৱা ভাগ কৰি ল'লোঁ তাতে। সেৱা ভাগ কৰি হোৱাৰ পাছতে আকৌ অলপ পুথি পাঠ কৰিলে। বেছি টাইম নহয় কিন্তু আজি তিলানী আহিছে। পুথি পাঠ কৰি আকৌ প্ৰসাদ দিবলৈ হ'লে আজি আকৌ ৰাইজেই বিলাই দিব, কাৰণ তেওঁলোকে হাতেই আমি খাব লাগিব। আমাৰ হাতে তেওঁলোকে নাখায়, কাৰণ আমাৰ চোৱা হৈ আছোঁ যে। ইয়াৰ পাছতে দিলে কেঁচা পিঠাগুড়ি, কল, গাখীৰ, চেনি। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে জনাবচোন দেই, এনেকৈ দিয়ে নে নিদিয়ে। আমাৰ আকৌ ৰাইজে এনেকৈ মিলি দিয়ে, খাবলৈ কিন্তু বৰ ভাল লাগে। আমি সকলোৱে বহিলোঁ বোলে একেলগে, পৰিয়ালৰ সকলোৱে একেলগে খাব লাগে যে, সকলোৱে একেলগে বহিয়ে ল'লোঁ। বহুত দিনৰ মূৰত দোলাত খাইছোঁ। ইফালে ভকত যাবলৈ হ'ল নহয়। ভকতসকলৰ আগত আকৌ ভিনদেউৱে আঁঠু ল'লে যাতে সকলো কাজ কাম সুচাৰুৰূপে ৰাইজে চলাই নিয়ে বুলি। বৰ্তাৰ মুখাগ্নি সৰু ছোৱালীজনীয়ে কৰিছিল, সেইবাবে তাইক এনেকৈ ফিটা এডাল দি বগা সৰু কাপোৰ এখন দি ভাগিনীয়েকে হেনো বান্ধি দিব লাগে। মই পিছে আজিহে দেখিছোঁ নিয়ম ভাগ। ল'ৰা মানুহে হেনো মূৰত দিয়ে আৰু ছোৱালী মানুহৰ ডিঙিত পিন্ধাই দিব লাগে। তাই নিজেই ল'লে সহায়, তাইও আঁঠু ল'লে। ভিডিঅ'টো ভাল পালে লাইক এটা মাৰি দিব। ধন্যবাদ।